Hello friends, Mastering Englishৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এটা সৰু ভিডিঅ' লৈ আনিছো, এটা সিম্পল কিন্তু প্ৰায় কনফিউজিং হোৱা তিনটা ৱৰ্ডৰ মাজত যেটো পাৰ্থক্য সেই পাৰ্থক্যটো আজি মই ক'বলৈ আহিছো। চাই লওঁ আহক। যে প্ৰায় since, for আৰু fromৰ মাজত কনফিউজন হয়। কোনটো ৱৰ্ড কেতিয়া ইউজ কৰা হয় আমাৰ অলপ কনফিউজন হয়। তে চাওঁ ইয়া লিখা আছে since মানে কি since হৈছে past timeৰ পৰা অতীতৰ কোনবা এটা পইণ্ট অফ টাইমৰ পৰা এটা একচন হৈ আছে বুজাবৰ কাৰণে since ব্যৱহাৰ কৰা হয় যেনেকৈ এক্সাম্পল দিছো since last night যোৱা ৰাতিৰ পৰা সো এটো past time নহয় জানো since morning ৰাতিপুৱাৰ পৰা past time since 5 am আকৌ ৰাতিপুৱা 5 বজাৰ পৰা বুলি কোৱা হৈছে যে একচনটা অতীতত আৰম্ভ হৈছিল সেই অতীত কেতিয়া আৰম্ভ হৈছিল কেতিয়াৰ পৰা চলি আছে হেতু বুজাবৰ কাৰণে আমি since wordটো ইউজ কৰো from to আকৌ fromও পৰা বুজায় sinceও বুজাইছে পৰা fromও পৰা বুজাইছে কিন্তু since বুজাইছে past timeৰ পৰা from কিন্তু হৈছে present time বা future timeৰ পৰা কিবা এটা action হ'ব বুজাবৰ কাৰণে মনত ৰাখিবা present time আৰু future timeৰ পৰা কিবা এটা action হ'ব বুজাবলৈ from ব্যৱহাৰ কৰা হয় for example this is a from today and I shall be teaching from today আজি পৰা মই পঢ়াম he will come from tomorrow কালি পৰা তেওঁ আহিব তেনেকুৱা ধৰণৰ তে for প্ৰায় since আৰু for মাজত কনফিউজন থাকে কোনটো ইউজ হ'ব since নে for মানে কি এটা নিৰ্দিষ্ট সময়সীমা ধৰি কিন্তু since মানে কি আছিল past timeৰ পৰা এটো কি হৈছে for হৈছে কি এটা নিৰ্দিষ্ট সময়সীমা ধৰি যে 5 ঘণ্টা ধৰি for 5 hours দুদিন ধৰি for 2 days নহয় জানো যে বহু সময় ধৰি for a long time গতিকে কনফিউজনটো এনেকৈ ক্লিয়াৰ হ'ব লাগে যে since মানে অমুক টাইমৰ পৰা past টাইমৰ পৰা for মানে ইমান সময় ধৰি আৰু fromও কি বুজায় পৰা কিন্তু প্ৰেজেন্ট বা ফিউচাৰ টাইমৰ পৰা গতিকে সেন্টেন্সত এই তিনটা ওয়াৰ্ড কি ধৰণে ইউজ হয় হেতু এবাৰ চাই লওঁ যে he has been working since 7 o'clock 7 বজাৰ পৰা তেওঁ কামটো কৰি আছে আকৌ পৰা হেতু মনত ৰাখিলে হ'ল we have been reading for 2 hours 2 ঘণ্টা ধৰি আমি পঢ়ি আছো 2 ঘণ্টা ধৰি গতিকে 2 hours লগত for হৈছে 7 o'clock point of time তাৰ আগত since হৈছে 2 hours হৈছে duration of time সময়সীমা এটা তাৰ আগত for হৈছে and finally he will be teaching us from tomorrow অহা কালিৰ পৰা তেওঁ আমাক শিকাব গতিকে future time আছে future time লগত from হ'ব so thank you for watching এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে subscribe কৰিব share কৰিব নিজৰ friends বিলাকৰ মাজত আৰু ভাল লাগিলে like কৰিব thank you